নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে চাই আছে আপোনালোকৰ অতিকৈ প্ৰিয় ইউটিউব চেনেল আছাম জবছ। বন্ধু বান্ধৱীসকল, অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত যি কণ্টেক্সচুৱেল খালী পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছিল, সেই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এটি অতি আনন্দৰ খবৰ আপোনালোকক মই দিব খুজিছোঁ। খবৰটো হ'ল যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত চলি থকা কণ্টেক্সচুৱেল খালী পদৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ হৈছে। হয় বন্ধু বান্ধৱীসকল, SSৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যেই উক্ত প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ হৈছে। আজি নিশাৰে পৰা DEEৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ কথা আছিল যদিও তাৰ আগতেই SSৰ মেৰিট লিষ্টসমূহ ইতিমধ্যে প্ৰকাশ হৈছে। মই আপোনালোকক উক্ত লিষ্টসমূহৰ লগত জড়িত সকলোবোৰ দৰকাৰী খবৰ এই ভিডিঅ'ৰ যোগেদি অৱগত কৰিম, গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এইটো হ'ল অসম সৰ্বশিক্ষা অভিযান মিছনৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটত আপোনালোকে তললৈ যাব আৰু ইয়াত দিয়া আছে যে প্ৰভিজনেল মেৰিট লিষ্ট। ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ বাবে LP আৰু UPৰ বাবে সুকীয়াকৈ প্ৰভিজনেল মেৰিট লিষ্টসমূহ ইয়াত আপলোড কৰা হৈছে। UPৰ ক্ষেত্ৰত ছ'চিয়েল ছায়েন্স আৰু ছায়েন্সৰ বাবে পৃথককৈ ইয়াত প্ৰভিজনেল মেৰিট লিষ্ট আপলোড কৰা হৈছে। আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট ভিজিট কৰি এই সকলোবোৰ মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে নিজৰ নামবোৰ চাব পাৰিব। মই আপোনালোকৰ সুবিধাৰ বাবে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উক্ত সকলোবোৰ মেৰিট লিষ্টৰ লিংকটো মই ইয়াত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ যে এই মেৰিট লিষ্টৰ লগত জড়িত আন এটি বিশেষ অফিচিয়েল খবৰ। এইখন হ'ল অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এখন অফিচিয়েল নটিচ। ইয়াত দিয়া হৈছে যে উক্ত সকলো কণ্টেক্সচুৱেল পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ হৈছে আৰু এই মেৰিট লিষ্টৰ সন্দৰ্ভত যদি কোনো প্ৰাৰ্থীৰ কিবা অভিযোগ বা কমপ্লেইন থাকে, সেই অভিযোগসমূহ 11 ডিচেম্বৰ 2020ৰ মাজনিশাৰ পৰা 14 ডিচেম্বৰ 2020লৈ প্ৰদান কৰিব পাৰিব আৰু এই অভিযোগসমূহ প্ৰাৰ্থীজনে নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু OTPৰ সহায়ত লগ ইন কৰি প্ৰদান কৰিব পাৰিব আৰু এই অভিযোগ কেৱল মাত্ৰ অনলাইন মোডত দিব লাগিব। এই অভিযোগ কোনো ফেক্স, ইমেইল, ফোন বা অফলাইন মোডত গ্ৰহণ কৰা নহ'ব। আৰু ইয়াত দিয়া হৈছে যে দ্য প্ৰভিজনেল মেৰিট লিষ্ট ইজ পাব্লিছ ছাবজেক্ট টু ফাৰ্ডাৰ ভেৰিফিকেশ্যন অথেণ্টিকেশ্যন অফ দ্য ডকুমেণ্টছ অফ দ্য কেণ্ডিডেটছ এণ্ড ছাবজেক্ট টু ফুলফিল অফ অল আদাৰ প্ৰচিডিউৰ। মানে ইয়াত দিয়া হৈছে যে সকলোবোৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পাছতহে এই প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ কৰা হৈছে আৰু এই প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা মানেই কোনো প্ৰাৰ্থীয়ে নিজৰ নিযুক্তিৰ বাবে দাবী কৰিব নোৱাৰে। সকলোবোৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু সেই ফাইনেল মেৰিট লিষ্টত নাম অহাৰ পাছতহে কোনো প্ৰাৰ্থীক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মই দিলোঁ এইটো অতি বিশেষ আনন্দৰ খবৰ। খবৰটো হ'ল ইতিমধ্যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত চলি থকা কণ্টেক্সচুৱেল পদৰ নিযুক্তিৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হৈছে। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে খবৰটো পায় আৰু এনেধৰণৰ যিকোনো গুৰুত্বপূৰ্ণ অফিচিয়েল খবৰ পাবলৈ আপোনালোকে ইউটিউবত আছাম জবছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন বাটনটো ছিলেক্ট কৰি ৰাখিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।